নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল নিট ড্ৰিমছলৈ স্বাগতম জনাইছোঁ। যদিহে আজিৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চাদৰখনত পাৰি লগাবৰ কাৰণে মই পাৰিকেইটা এই ধৰণে কাটি লৈছোঁ। আমাক এটা চাইডে 3টাকৈ পাৰি লাগিব আৰু মই ইয়াত প্ৰথমতে 2টা পাৰি জইন কৰি লৈছোঁ। পাৰিকেইটা জইন কৰোঁতে ইটোৰ লগত সিটো ভালদৰে মিলাই ল'ব। মই পাৰিকেইটা কেনেদৰে জইন কৰিছোঁ ভালকৈ মন কৰিব। এতিয়া চাদৰখনত লগাবৰ বাবে পাৰিটোৰ এটা মূৰ এনেদৰে ফল্ড কৰি লৈছোঁ আৰু চাদৰখনৰ এটা ছাইডৰ পৰা মই যেনেদৰে দেখুৱাইছোঁ তেনেদৰে চিলাই গ'লেই হ'ব। মোৰ এটা চাইডে চিলোৱা প্ৰায় হৈ গৈছে। শেষত যিখিনি অংশ বাঢ়ি থাকিলে সেইখিনি কাটি ল'ব আৰু এটা ফল্ড কৰি চিলাই দিব। পাৰিটোৰ আনটো ছাইড চিলাবৰ বাবে মই যেনেদৰে দেখুৱাইছোঁ তেনেদৰে ভালকৈ ফল্ড কৰি ল'ব আৰু তাৰ পিছত চিলাই দিব। পাৰিটো চিলাওঁতে এখন হাতেৰে আগৰ ফালে লাহেকৈ ধৰি টানি থাকিব, নহ'লে চাদৰখন কোচ খাই যোৱাৰ চান্স থাকে। মোৰ পাৰিটো চিলোৱা প্ৰায় হৈ গৈছে। শেষত যিখিনি অংশ ওলাই আছে সেইখিনি ভালদৰে ফল্ড কৰি ল'ব আৰু চিলাই দিব। আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক সকলো কিছু পৰিমাণে হ'লেও উপকৃত হ'ব। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।